এইবোৰ পেৰাই বনাইছে এইবোৰ কোনে খাব এইবোৰ দেখোন হে এনেই পইচাবোৰ ৰাম ৰাম। ভাবিছিলোঁ আপোনালোকক আজি মাঘৰ বিহুৰ দিনাখনিয়ে পেৰা কেনেকৈ বনায় সেইটো শিকাম। যিহেতু পেৰা বহুতে বনাব জানে, কিন্তু পূজাই ফুটনি মাৰি আছিলে যে তাই হেনো পেৰা বহুত ধুনীয়াকৈ বনাব পাৰিব। আৰু ইয়াৰ আগৰ ভিডিঅ'টোত মই আপোনালোকক কৈছিলোঁ যে পূজাই পেৰাই বনায় নে ভেৰাই বনায়, মই ভিডিঅ' এটা দি দেখাম। গাখীৰ 1.5 লিটাৰ আৰু চেনি আধা কেজি মই আনি দিলোঁ। তাই ক'লে আৰু একো নালাগে। মই বোলো হ'ব, ধুনীয়াকৈ বনোৱা। প্ৰথমতে তাই গাখীৰবোৰ ধুনীয়াকৈ পগাই গাখীৰত আকৌ তাই ইলাচি কেইটামান খুন্দি পেলাই তাত সিঁচি দিলে। সেই কোলা কোলা যে দেখিছে সেয়া ইলাচি। আৰু গাখীৰ পগাওঁতে প্ৰায় মোৰ গেছৰ চিলিণ্ডাৰ প্ৰায় 200 গ্ৰাম মান আজি শেষেই হৈ গ'ল চাগে। মানে বহুত দেৰি পগাব লাগে, তাৰ পাছত পগোৱাৰ পাছত এনেকুৱা হয়। এইখিনিলৈকে সকলো ঠিকেই আছিল। সৰু সৰু ল'ৰা ছোৱালী কেইটামানে গাঁৱৰ ভেলাঘৰ বনাইছে আৰু সিহঁতে হেনো চিকেন চাওমিন খায়। আৰু চিকেন চাওমিন হেনো মইহে বনাব লাগে, গতিকে মই তালৈ গুচি গ'লো। সেই পেৰা ক'ত থলা? ফ্ৰিজত আছে। পেৰা 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 ইয়াত নাইয়েচোন। এইবোৰ কি বনালা অ? এইবোৰ পেৰা নে কি? এইবোৰ পেৰাই বনাইছে এইবোৰ কোনে খাব এইবোৰ দেখোন হে এনেই পইচাবোৰ ৰাম ৰাম। এইটো পেৰা লৰ মাৰিছে, এইটো পেৰা লৰ মাৰিছে। এইবোৰকে বনালা হা? এনেই পইচা খোৱা দোৱা পেলাই এইটো তই খা। আৰু দিয়ক, পূজাই পেৰাই বনালে নে ভেৰাই বনালে আপোনালোক সকলোৱে দেখিলে। পেজখন ফ'ল' কৰি দিয়ক, ওপৰত যে ফ'ল' বুলি আছে তাত টিপি দিয়ক। এটা ভিডিঅ'লৈ মই আকৌ আহি আছোঁ আজিলৈ, তেন্তে ধন্যবাদ।